সদিচ্ছা মনোবল কঠোর পরিশ্রম আৰু একাগ্ৰতাই যে দৰিদ্ৰতাক পৰাজয় কৰিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ লক্ষীপুৰ নগৰৰ ৫ নং ৱাৰ্ডৰ প্ৰদীপ কুমাৰ শীলৰ সুসন্তান ভজন চন্দ্ৰ শীল। গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰৰ নাপিতৰ পুত্ৰ ভজন চন্দ্ৰ শীল নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আজি লক্ষীপুৰ নগৰৰ বিজেপি দলৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। লক্ষীপুৰ নগৰৰ মাজমজিয়াত চুলি কাটি জীৱন নিৰ্বাহ কৰা পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ নাপিত প্ৰদীপ কুমাৰ শীলৰ পুত্ৰ ভজন চন্দ্ৰ শীলে এইবেলি নীট পৰীক্ষাত ৫৪৯ নম্বৰ পাই সুখ্যাতিৰে নীট পৰীক্ষাত উত্তীৰ্ণ হয়। আজি লক্ষীপুৰ নগৰৰ ৱাৰ্ড কমিশ্যনাৰ নিবেদিতা কৰ্মকাৰৰ অদত সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত APDSLৰ সঞ্চালক ডক্টৰ কাশ্যপ প্ৰকাশে ভজন চন্দ্ৰ শীলক সম্বৰ্ধনা জনাই কয় যে দৰিদ্ৰ পৰিয়ালৰ সন্তান ভজন চন্দ্ৰ শীলৰ বাবে পিতৃয়ে ঘৰৰ ভিটা মাটি বিক্ৰী কৰিব নালাগে। শীলৰ ভৱিষ্যত উচ্চ শিক্ষাৰ বাবে তেওঁলোকে খৰচৰ ধন বহন কৰিব। আজিৰ এই অনুষ্ঠানত কাশ্যপ প্ৰকাশৰ লগতে পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা, ব্লক সভানেত্ৰী অঞ্জলিমা বৰ্ম, বিশিষ্ট ব্যৱসায়ী তৰুণ ভগত, বিজেপি নেতা আনিছুৰ ৰহমান প্ৰমুখে গণ্যমান্য নেতাকৰ্মীয়ে ভজন চন্দ্ৰ শীলক সম্বৰ্ধনা জ্ঞাপন কৰে। আচ্ছা, তুমি যেহেতু ডক্টৰ হ'বা, আগলৈ গৈ ডক্টৰ হোৱাৰ পিছত সমাজৰ হকে কি কৰিবা? মই চেষ্টা কৰিম সমাজক বেছি পৰিমাণে সহায় কৰিবৰ কাৰণে আৰু সমাজক আগবঢ়াই লৈ যাবলৈ মই যথেষ্ট। আমাৰ লক্ষীপুৰ অঞ্চলত মেধাৰ অভাৱ নাছিল কেতিয়াও, কিন্তু কংগ্ৰেছৰ চৰকাৰবিলাক থকা সময়ত চাকৰিৰ বাকৰিৰ পৰা আৰম্ভ কৰি এডমিশ্যনলৈকে তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি গোটেই প্ৰশাসনিক ব্যৱস্থাটো ধ্বংস কৰি পেলাইছিলে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অহাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যি চৰকাৰখন চলিছে, এই চৰকাৰখনত আমি দেখিবলৈ পাইছোঁ অতি দুখীয়াতকৈ দুখীয়া ঘৰৰ মানুহে APSC চাকৰি পাইছে, নীটত পাইছে, আজি GMCত এডমিশ্যন পাইছে। আমাৰ ভজন চন্দ্ৰ শীলে তেওঁৰ দেউতা চুলি কাটি জীৱিকা নিৰ্বাহ কৰে। গতিকে এইটো হৈছে সামাজিক পৰিৱৰ্তন, যিয়ে ভৱিষ্যতে দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব সমাজ নিৰ্মাণ ব্যৱস্থাত। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতৰ সমাজখন তেওঁৰ ওচৰত কৃতজ্ঞ হৈছোঁ। মই মোৰ ল'ৰাটো মই যিমানেই কষ্ট হওক কি হওক মই নিজে সহ্য কৰি অলপ ক্ষুদ্ৰ ইনকামৰ ওপৰত মোৰ পৰিয়াল চলাই মই চুলি কাটি আছোঁ। মোৰ এনেকুৱা ডাঙৰ ধৰণৰ ইনকাম নাই। অলপ ইনকামত মই পৰিয়াল বচাই আৰু বহুত লাইনত মই কৰি মই ল'ৰাজনক কেতিয়াও পঢ়া শুনাতে কেতিয়াও কষ্ট দিয়া নাই। ভালদৰে তাকে দিন পাৰ কৰি লৈছোঁ শিক্ষাৰ কাৰণে। টকা পইচা নাই, যিহেতু মেডিকেল পঢ়িলে বহুত টকাৰ প্ৰয়োজন। যি হওক মোৰ অলপখিনি মাটি আছিল, সেইটো মই ছাৰক কৈছোঁ যে ছাৰ সেইটোৱে আমাৰ সম্পত্তি বা সেইটোৱে মোৰ খৰচ কৰি কিবা কৰিব লাগিব। তে ছাৰে কৈছে নহয়, আপুনি সেইটো কিছু কৰিব নালাগে, আপোনাৰ কি আছে সুখ দুখ ভাল মন্দ আপুনি আপোনাৰ হাজবেণ্ড আছে দুলাল দা, তাক জনাব আৰু আমাৰ চেয়াৰমেন আছে, সকলোৱে আছে। আপোনাৰ যিকোনো সমস্যা আছে আপুনি জনাব। মাটি বিক্ৰী কৰিব নালাগে বুলি কৈছে। সহায় কৰিব তেখেতে, সহায় কৰিব। আমাক কৈছে মাটি বিক্ৰী কৰিব নালাগে, সেই মাটিতে আপোনাৰ ল'ৰা ডক্টৰ হৈ আহি তাতে ঘৰ বনাব। বাইদেউ, এই মুহূৰ্তত দেখা গৈছে আপোনাৰ ৱাৰ্ডৰ এজন একদম দুখীয়া ল'ৰা, তেওঁৰ দেউতা চুলি কাটি তেওঁক আচলতে পঢ়া শুনা কৰাইছিল, নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আপোনাৰ অনুভূতি কি? হয়, ল'ৰাজন একচুৱেলি প্ৰথমতে মোৰ ষ্টুডেণ্ট আছিল, যেতিয়া প্ৰাইমাৰী লেভেলত আছিল। প্ৰাইভেট শংকৰদেৱ শিশু নিকেতনত কৰিছিল, ময়ো তাতে কাম কৰিছিলোঁ। তেতিয়াৰ পৰাই সৰুৰে পৰাই ল'ৰাজন মেধাৱী মই জানো, আৰু বৰ্তমান তেওঁ নীট পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিছে, আমাৰ অঞ্চলখনৰ গৌৰৱ কঢ়িয়াই আনিছে। ল'ৰাজনৰ ভৱিষ্যতে আৰু আগবাঢ়ি যাওক, এইখিনি মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। লক্ষীপুৰৰ বাবলু হোটেল আপোনাৰ সন্মুখলৈ সুস্বাদু বহু ব্যঞ্জনেৰে থলুৱা ভাতৰ থালি পৰিৱেশনৰ বাবে সদায় সাজু বাবলু হোটেল। কেৱল ভাতেই নহয়, জন্মদিনৰ কেক, মিঠাই, অন্য বেকাৰী সামগ্ৰীৰ বাবেও বাবলু হোটেললৈ আহক আৰু পাওক এক অনন্য সোৱাদ। লক্ষীপুৰৰ আইৰণ ব্ৰিজৰ কাষতেই আছে বাবলু হোটেল। আজৰি সময়ত পৰিয়ালৰ সৈতে যাওক আৰু এসাঁজ তৃপ্তিৰে খাওক। আপোনালোকৰ যিকোনো অৰ্ডাৰৰ বাবে 9954646212 এই নম্বৰত যোগাযোগ কৰক।